পিঁয়াজখিনি ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ আহিছে। মই এতিয়া আদা নহৰু আৰু কেঁচা জলকীয়া কাটি থোৱা পেষ্টখিনি দি দিছোঁ আৰু এনেকৈ মই লৰাই থাকিম। জোখমতে এতিয়া মই ইয়াত হালধি দি দিছোঁ, যিহেতুকে মই মেৰিনেট কৰোঁতে হালধি ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে মই কমকৈ হালধি দিছোঁ। ৰাতি হালধি কালাৰটো ধৰিব নোৱাৰি। এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। এনেকৈ দিলে মাংসটোত মছলা আৰু নিমখ হালধি গোন্ধটো সোমাই যায় কেঁচা মাংসত আৰু সুন্দৰ হৈ খাবলৈ। এনেকৈ এতিয়া লৰাই খুব কম সময়ৰ মূৰে মূৰে লৰাই থাকিম। মই সিজিবলৈ দিম। প্ৰায় 10 মিনিট সময় হৈ গৈছে। মই ঘনকৈ লৰাই আছোঁ, যিহেতুকে জুইত বনাইছোঁ। ফ্লেমটো কমাবলৈ সুবিধা, গেছত দিলে সুবিধা হয়। এনেকৈ মই লৰাই দিছোঁ, প্ৰায় আধা সিজা হৈছেগৈ। এতিয়া মই কাটি থোৱা আলুকেইডোখৰ দি দিম। ফ্ৰাই কৰি ল'লে মানে আলু দেৰিকৈ দিলেও হয়, কিন্তু মই যিহেতুকে কেঁচাকৈ দি দিম, মই আলুকেইডোখৰ দি দিছোঁ। আলুকেইডোখৰ দি এনেকৈ অকণমান লৰাই আলুকেইডোখৰ সিজিবলৈ দিম। নহ'লে চাই থাকক। উতলা পানী দি শুকুৱাই পেলালোঁ আৰু মই এটা গোটা নহৰু দিছোঁ। এতিয়া প্ৰায় মাংস হৈ গ'ল। এতিয়া মই ইয়াত ধনিয়া দি দিছোঁ। কটা ধনিয়াখিনি মই এতিয়া ইয়াত দি দিছোঁ। আজি ভিডিঅ'টো কিছু দীঘল হ'ব, কাৰণ আমাৰ মায়ে আজি চেৱা দিব। যিটো বৰা চাউল কেনেকৈ চেৱা দিয়ে। আজিকালিতো চৰু বজাৰত কিনিবলৈ পায়, কিন্তু আগৰ দিনৰ পৰা কেনেকৈ দি আহিছে সেইটো আপোনালোকক আজি দেখাম। আপোনালোকে চাই থাকিব। গতিকে মাংসখিনি কুকুৰা মাংস যিহেতুকে জোল কৰি খাবলৈ ভাল, এইটো নহৰু মই গোটাকৈ দি দিছোঁ। গোটাকৈ নহৰু দিলে মোৰ বহুত ভাল লাগে। এয়া দেখিছে মাংসখিনি হৈ গৈছে। এতিয়া আমি বৰা ভাতৰ চেৱা দিয়াৰ কেনেকৈ দিয়ে আৰু কেনেকুৱা হয় দেখুৱাম, চাই থাকক। এয়া দেখিছে চেৱা চৰু, মানে ভাপত দিয়া ভাতৰ যিটো এইটো বটোৱা বুলি কয়, চৰু হয়, ভাতৰ চৰু। ইয়াত পানী আছে, পানীখিনি উতলাই লোৱা হৈছে। ইয়াত ভাপটো নাযাবলৈ কাপোৰ মেৰিয়াই দিয়া হৈছে, কাপোৰ তিয়াই লৈ। তাৰপিছত এইটো এটা কেৰাহী হয়, চিলভাৰৰ, ফুটা কৰি লৈছে। এনেকুৱা বাট লগা খৰাহী হ'লেও হয়। ইয়াত তিয়াই থোৱা বা ভিজাই থোৱা চাউলখিনি দি দিছে। চাউলখিনি কোমলকৈ লোৱা হৈছে, তিয়াই থোৱা হৈছে চাউলখিনি পানীত। এতিয়া দেখিছে ধুনীয়াকৈ ফুলি আহিছে। ভাপত দিয়া ভাত কি ধুনীয়া হৈ আহিছে। চেৱা দিয়া ভাত, আমি যিহেতু শিৱসাগৰীয়া, টোপোলা ভাতৰ সলনি আমি চেৱা ভাত ব্যৱহাৰ কৰোঁ। আমাৰ ট্ৰেডিশ্যনেল খানা বা ট্ৰেডিশ্যনেল ফুড হয়। নখোৱা সময়ত আমাৰ গাঁৱে ভূঞে এইটো প্ৰচলিত। নখোৱাত আমাৰ ব্যৱহাৰ কৰা হয়। বৰা জহাৰে এসাঁজ খোৱা হয়। এইটো হৈছে বৰা চাউলৰ বা আঠা নিচিনা হয় চাউলটো, ইয়াৰ ভাত হয়। চাই থাকক আমি কেনেকৈ এইটো খাওঁ। দেখিছে আমাৰ গৰমা গৰম খানা ৰেডি হৈ গৈছে। এয়া কুকুৰাৰ মাংস, এয়া চেৱা দিয়া বৰা ভাত। আজি আমি সুন্দৰকৈ পৰিৱেশন কৰিম। পৰিৱেশন কৰি কেনেকৈ ধোঁৱা ওলাই আছে, বহুত টেষ্টি হৈছে, বহুত ধুনীয়া গোন্ধাইছে। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।